আজি হৈছে 9 অক্টোবৰ, অৰ্থাৎ আজি পূজাৰ সপ্তমী হয়। মই বাহঁতৰ ৰুমত আজি পূজা চাবলৈ আৰু থাকিবলৈ বুলি আহিছোঁ। কি হৈছে চাওকচোন। আজি আছোঁ মই এইফালে পৰিবাৰ ৰুমত চাওঁ। কি খবৰ? মজা ঘৰ মুচিছা? আজি ঘৰ মুচি আছোঁ মানে কি ক'ম আৰু পূজা হ'লেই যে তাৰপাছত গধূলি সময়ত আমি পূজা চাবলৈ বুলি আহিলোঁ। পূজা মানে বাৰ থানাৰ সন্মুখতে আছে, লতাশিল ফিল্ডতে পাতে। ইফালে আমাৰ পৰিবা, মই, তাৰপাছত এইফালে চুমিবা আছে। তাৰপাছত এয়া হৈছে চুমিবাৰ ভণ্টি। আমি ম'ম' খাইছোঁ, মানে মোৰ আৰু চুমিবাৰ হৈ গ'ল। ইহঁতি দুজনী অলপ দেৰিকৈ আহিলে। আমি পিছে ফুচকা খাবলৈ বুলি গৈছিলোঁ, কিন্তু পানী ফুচকা অনাই নাই। দেখিছেনে জ্বলা খাই কি অৱস্থা। এয়া বোকা নহয় ইমান হৈছে, মই ৰখি উলিয়াই দিলোঁ খোজ কাঢ়িব নোৱাৰি। তাৰপাছত যেনে তেনে আহিছোঁ আৰু দেই। পিছে মোৰ ফালৰ পৰা